Good morning everyone. আজি ৰাতিপুৱাটো কেনেকুৱা গ'ল আপোনাৰ? আমাৰ ইয়াতো বহুত ঠাণ্ডা পৰিছে, একদম পুৰা ঠাণ্ডা লাগি আছে গাইস। আমি আজি খোজকাঢ়ি আছো আমাৰ হাই ৰোডত। ৰাতিপুৱা দিশটো কিমান ধুনীয়া লাগিছে নহয়। ইফালে সূৰ্যমুখাই উঠি আছে, ৰোডত মই খোজকাঢ়ি আছো। ইফালে এই খোজকাঢ়িলে যেটো আমাৰ বেড কোলেষ্ট্ৰল থাকে সেইটো স্লিম হোৱাত সহায় কৰে। তো প্ৰতিদিনে দেখিছে নহয় এই স্কুলটো, তো মোৰ স্কুল হয়, সৰু থাকে মই স্কুলতে পঢ়িছিলোঁ। মানে বহুত মেমৰিজ আছে ইয়াতে, স্কুলটো দেখিলে মনত পৰি যায়। ইয়াতে সৰুৰ পৰা ডাঙৰ হৈছোঁ, ক্লাছ 8 লৈকে ইয়াতে পঢ়িছোঁ, বেলগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়। তো মোৰ স্কুল হয় গাইজ, মোৰ সৰুকালৰ স্কুল। ঠিক আছে গাইজ, ধন্যবাদ আপোনালোকক ভিডিঅ'খন ফুলকৈ চাবৰ কাৰণে। আকৌ দেখাব নতুন এটা ব্লগছত। ধন্যবাদ।